দুইফালে সেউজীয়া পথাৰ মাজত ৰাস্তা কি ধুনীয়া বন্ধুসকল ইয়াত বহি থকা আমাৰ বহুত দেৰি হ'ল বহুত ৰেষ্ট হ'লো এতিয়া গৈ থাকো আৰু পাৰ্টি কৰিব লাগিবতো বল বল এই আহ এই ওই ভাই रुको रुको भाई এই ভাই रुको भाई যিমানে দৌৰিছো সিমানে দবাইছে চাগে খোজকাঢ়ি যোৱাটোৱে ভাল হ'ব হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ আৰু এতিয়া গৈ আছোঁ মেল ধান খুন্দা মেল কালি ধান লৈ গৈছিলোঁ মেলত কালি ধান নুখুন্দালে আজি ৰাতিপুৱা 10টা মানত মাতিছিলে কিন্তু 10টা মানত যাব নোৱাৰিলে এতিয়া বহুতে দেৰি হৈ গ'ল আজি উঠাও দেৰি খোৱা বোৱাও দেৰি সেইকাৰণে এতিয়া 12টা মান বাজিলে চাগে এতিয়া মেলত গৈ আছোঁ আৰু এইফালে আছে দুটা লগত তাৰ ধান আছে মোৰ ধান আছে আৰু ই লগত গৈ আছে আৰু এতিয়া বলক মেলত ধানটো খুন্দাই চাউল লৈ আহোঁ আৰু এই ঘাটি আহি আছে পেণ্ডেল মাৰি মাৰি মই অলপ নামি দিছোঁ ৰাস্তা দেখিছে কি ধুনীয়া ৰাস্তা চলা খুন্দিয়াই নি একদম ফালি চলাইছে আমি কি ধুনীয়া ৰাস্তাত গৈ আছোঁ চাওক দুইফালে সেউজীয়া পথাৰ মাজত ৰাস্তা কি ধুনীয়া একদম জেগা সিহঁতি চাইকেল চলাইছিলে বহুত আগত গুচি গ'ল মই ধৰি গৈ আছোঁ এতিয়া পাই গ'লো ভাই रुको भाई रुको भाई ভাগৰি নৰয় সিহঁতি ৰোৱাই নাই মোৰ কাৰণে যিমানে দৌৰিছোঁ সিমানে দবাইছে চাগে খোজকাঢ়ি যোৱাটোৱে ভাল হ'ব বন্ধুসকল মেল আহি পাই গ'লোঁ এই চব মেল ইয়াতে খালি মালিক নাই মালিক বোলে মালিকৰ ল'ৰাটোক আনিবলৈ স্কুল গৈছে এতিয়া অকণমান দেৰি ৰখিব লাগিব লগ চগ মৰা নাই বাৰু কিন্তু এনেকৈ নিবলৈ বেয়া হয় নাই আকাশ এনেকৈ নিবলৈ বেয়া হয় কিন্তু মালিক আহিব মানে মেলৰ মালিক আৰু আমাৰ মালিক নহয় আৰু মেল আহি পাই গ'লোঁ কিন্তু মেল চেল চলা নাই আগতীয়াকৈ আমাৰ ধান চান কুটাই থৈ দিছে এই ইয়াৰ ধান আৰু মোৰ ধান ধুনীয়াকৈ কুটাই মেলি খালি পলিচটো একেলগে ৰাখি দিছে এতিয়া আৰু চাউল লৈ পূৰা সিজাই খাব লাগে আমি চাউলকেইটা জুখি লৈছোঁ কিমান হৈছে এইটো কিমান হৈ গ'ল এইটো 20 কেজি এইটো কিমান হ'ল এই বস্তাটো এইটো 24 কেজি এই দুটা তোৰ আৰু এইটো মোৰটো মই জুখিলে দাঙিব পৰা নাই যেনে তেনে দাঙি উঠাইছোঁ মোৰটো কেই কেজি হৈ গ'ল 22 মানে 22.5 কেজি মোৰ বহুত কম ধান দুখীয়া মানুহ কি কৰিম আৰু হয় নহয় বাৰু যিয়েই নহওক ইমানকেইটাতো আছে চুটুৱা আৰু আকাশে উঠাই আছে ঐ মোৰ ৰঙা ৰছীটো মোৰ বোলে ৰঙা ৰছী বন্ধাটো মোৰ এইটো কেৰে দিয়ে ঢিলাকে বান্ধি ইয়াত দিলে ফেৰেমৰ ওপৰত বস্তাটো খুলিলে ঢিলাকে বান্ধি আকাশ চাইকেলখন আনি মোৰ বস্তাটো উঠাই লৈ গ'লে হৈ যাব আৰু এতিয়া মই ফটাফট উঠাই ল'ম আমি এতিয়া চাউল বস্তা লৈ উঠাই গৈ আছোঁ অকণমান আঁতৰলৈ গুচি যায় আৰু মোৰ পেণ্টটো চব কেনেকুৱা ডিজাইনৰ পেণ্ট পিন্ধিছোঁ আপোনালোকে এনেকুৱা পেণ্ট পিন্ধিব পাৰিবনে যদি পাৰিব মোক কমেণ্টত ক'ব এই বৰগুৰিৰ ওচৰতে আমি এতিয়া চাইকেলখন ৰৈ বহিবলৈ বনাই থোৱা আছে একদম বেঞ্চ চেঞ্চ তাতে আমি অলপ দেৰি ৰেষ্ট লৈছোঁ ভাগৰি গ'লোঁ বন্ধুসকল আমি ইয়াত পানী চুৰ কৰি খাই আছোঁ গম পাইছেনে তাই এই পাত ছিঙি আছে যে পাত ছিঙা মালিকে সিহঁতক কাম কৰা পাত ছিঙা মানুহবিলাকক পানী আনি দিছে আমি পানী চুৰ কৰি খাই আছোঁ আমি ধানৰ বস্তাকেইটা শুই তাতে থৈ দিছিলোঁ চাইকেলখন এইটো ৰাস্তালৈ আমি আহিলোঁ এই বৰজোপাৰ তলতে মানে পাত ছিঙি আছে আমি পানী চুৰ কৰি খাই আছোঁ এই আকাশক কাম কৰা মানুহকেইটা আহিছে ভাত চিঙা মানুহবিলাক এতিয়া মানে আমি পানী খাই দিলোঁ কৈছে জগৰ ঢাকনিটো কোনে খুলি থৈ দিছে আমি কৈ দিলোঁ এতিয়া আৰু মানে আমি পানীকণ খালোঁ খালি জগৰ ঢাকনিটো লগাবলৈ পাহৰি গ'লোঁ বন্ধুসকল ইয়াত বহি থকা আমাৰ বহুত দেৰি হ'ল বহুত ৰেষ্ট হ'লোঁ এতিয়া গৈ থাকোঁ আৰু পাৰ্টি কৰিব লাগিবতো বল বল এই আহ এতিয়া চাইকেলখন লৈ গৈ থাকোঁ বন্ধুসকল ৰাস্তাতে বৰষুণ পাই গ'লোঁ চব গোটেই কেনেকৈ বৰষুণ পৰিছে আৰু আহি ইয়াত সোমাই গ'লোঁ এই পাতঘৰত চাইকেলখন ইয়াতে ভৰাই থৈছোঁ অলপ দেৰি ৰ'ব লাগিব এতিয়া পূৰা বৰষুণ দি আছে বন্ধুসকল মই ইয়াত ৰৈ আছোঁ আৰু এই ফুল গছজোপাত চৰাই পোৱালি এটা চাব দেই এইটো চৰাই পোৱালিটো কুটুৰুক মাৰি আছে হেল্ল' কেছে হো নাই এক ডিষ্টাৰ্ব নিদিওঁ বৰষুণ পৰি আছে তিতিছে যে ঠাণ্ডা পাইছে চাগে বন্ধুসকল ঘৰ আহি পাই গ'লোঁ আৰু এয়া মোৰ বস্তাটো মই ৰছীটো খুলি আছোঁ চাউলখিনি গৰম হৈ আছে অকণমান মেলি দিম মানে বস্তাৰ মুখখন মেলি দিম যাতে ঠাণ্ডা হৈ যায়